Hello everyone, welcome back to my YouTube channel Trubas Vlog 1. তো গাইস আজি চাও নলবাৰী ৰাস মহোৎসৱ। গাইস পৰিয়ালৰ লগত আহিলো নলবাৰী ৰাস চাবলৈ। তো বলক ভিডিওটো আৰম্ভ কৰো। তো বলক ভিতৰলৈ আগুৱাই যাও। আৰু বৰ্তমান চলি আছে 91 সংখ্যক ৰাস মহোৎসৱ। যদি আপোনালোকে এতিয়ালৈকে নলবাৰী ৰাস মহোৎসৱ চোৱা নাই তেতিয়াহ'লে সোনকালে আহক, দেৰি নকৰিব। তো পলম নকৰি বলক আমিও ভিতৰৰ দিশে আগুৱাই যাও। ভিতৰত কি আছে আপোনালোকক দেখাম, চাই থাকক। এই ৰাস্তাৰ কাণত দেখা পাইছে ধুনীয়া ধুনীয়া বস্তুবিলাক বিক্ৰীবলৈ আনিছে। এই ভাই টোপনি মাৰছা নেকি? এওঁলোকৰ গোটেই ঠাণ্ডাতে একদম কোচ খাই আছে গাইছ, যি ঠাণ্ডা দিছে। তো ফাইনেলি আমি আহি পালোঁ নলবাৰী হাট। তো বলকচোন ইয়াৰ ভিতৰত যাওঁ, কি আছে চাওঁ। মানুহ কিন্তু আচৰিত মানুহ হৈছে গাইছ, ভিতৰত যোৱাৰ উপায় নাই, মানে ইমান হেঁচা ঠেলা। তাতে যদি আৰু মোৰ দৰে কোনোবা সৰু বাচ্চা লৈ আহিছে তেতিয়াহ'লেতো আৰু ভালকৈ ৰাস চাইছে আৰু। আপোনালোকে দেখা পাইছে নলবাৰী হাটৰ ভিতৰত ধুনীয়া ধুনীয়া কাপোৰৰ দোকান ইত্যাদি, আৰু সেইপিনে ষ্টেজত গায়কে গান গাই আছে। গায়ক চাবৰ ইচ্ছা নাই, জলক বেলেগ বস্তুবিলাকে চাং আগে কি আছে। আমাৰ হিৰো কিন্তু পুৰা ফিটফাট হৈছে, মোতকৈও পুৰা ফিটফাট হৈছে, মানে ৰাস চাব আৰু তাৰ মানে হয়। হিৰোৰ মাকো হয় গায়ক চাত ব্যস্ত, মানে তামাম গায়কে চাইছে আৰু তাৰ মানে। নলবাৰী হাটত আপুনি কিছুমান থলুৱা সামগ্ৰী মানে দেখা পাব, যিবিলাক হাতেৰে তৈয়াৰ কৰিছে। এই হস্তশিল্পৰ সুন্দৰ নিদৰ্শন, লগতে ধুনীয়া ধুনীয়া সাজপাৰ, যেনে ধৰক হাতেৰে বোৱা কাপোৰ ইত্যাদি। আপোনালোকে ইয়াত সকলোবোৰ বস্তু পাব। বাঁহ বেতৰ দ্বাৰা হাতেৰে সজাই তোলা বিভিন্ন ঘৰুৱা সামগ্ৰী, যিবোৰ আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি আহিছোঁ, এই সকলোবোৰ তেওঁলোকৰ নিপুণ হাতৰ প্ৰতিভাৰে সজাই তুলিছে। এইবিলাক দেখিবলৈ ভাল লাগে, মানে ধুনীয়া ধুনীয়া যিবিলাক সামগ্ৰী আমি প্লাষ্টিকৰ ব্যৱহাৰ কৰোঁ, কিন্তু তেওঁলোকে ইয়াত বাঁহ বেতৰে নিৰ্মিত কৰি ৰাখিছে। ইয়াত বিভিন্ন ধৰণৰ বস্তু আপুনি, যেনে ধৰক লাইট দিয়াৰ কাৰণে কিছুমান এই বাঁহৰে নিৰ্মিত কৰিছে এইবিলাক। তাৰ উপৰিও আপুনি ইয়াত বাঁহৰ কাপ দেখা পাব, চাহ খোৱা কাপ, মানে অদ্ভুত বস্তু মানে আপোনালোকে ইয়াতে দেখা পাব। মানে বিশ্বাসেই নহয় এইবিলাক যে বাঁহ বেতৰ দ্বাৰা মানে সজোৱা হৈছে। মানে গাইজ কিছুমান বস্তু এনেহান আছে যি মানে আপোনাক আপ্লুত কৰিব। এই দেখিছে বাঁহৰ কাপ, এতিয়ালৈকে যিমান বস্তু দেখালোঁ আপোনালোকক চব তাৰমানে বাঁহৰে নিৰ্মিত। ইয়াতে কোনো ধৰণৰ প্লাষ্টিক ব্যৱহাৰ নাই বা অন্যান্য সামগ্ৰী ব্যৱহাৰ নাই, মাত্ৰ বাঁহ বেতৰ দ্বাৰা এই সকলোবোৰ সামগ্ৰী সজোৱা হৈছে। তো ভিডিঅ'টো চাই কেনে পালে জনাব। দেখা পাইছে আমাৰ গুণুকো এতিয়া দেখা পাই চব লগা আহিছে, তাৰমানে আগতে দেখা নাই না বাঁহৰে তৈয়াৰ কৰা। নলবাৰী হাটৰ বিভিন্ন বস্তুবিলাক চালোঁ, চাই পেলাই ফাইনেলি আহিলোঁ একযোৰ চেণ্ডেল ল'ব বোলে আমাৰ গুণুই। তো চেণ্ডেলৰ দোকানত আহিলোঁ, চাই আছে পচন্দ লাগাই নাই। এইটো ভাল চাই দিয়ক একযোৰ। তিৰি চুলি লৈ গাইছ বম জ্বালা দক, মানে একদম কি ক'ব আৰু। এই ব্ৰিজৰ ওপৰৰ পৰাই তলৰ ভিউবিলাক দেখাইছোঁ, কিমান মানুহ হৈছে গাইছ আপোনালোকে অনুমান কৰক। মানে একদম পিঁপৰাৰ মাথা আনিছে মানুহ। দেখা পাইছে কিমান মানুহ, মানে আচৰিত। যাবাৰ উপায় নাই, বম ঠেলা হেঁচা, উপায় নাই পাই আমাৰ গুণুক কান্ধত লৈ এনেকৈ যাই আছোঁ, মানে হাত বিষে যায়, কিমান ল'ব মানুহ ঠেলা হেঁচা। মানুহ ঠেলা গলটাত কিবাকৈ আহি ব্ৰিজৰ ওপৰ পালোঁ আৰু। মানে আপুনি ইয়াতে খোজ দিব নালাগে, মানুহ ঠেলি লৈ যাব, আপুনি মাত্ৰ যাই থাকিলেই হ'ল, আপুনি বলে দিব নালাগে। কোনে মোৰ দৰে এইবাৰ এনেকৈ ঠেলা হেঁচা কৰি ৰাস চালে কমেণ্ট কৰি জনাবচোন। মানে চাওঁ আৰু কাৰ কাৰণে মোৰ দৰে দখা হৈছে। মানুহ কিন্তু হৈছে দিয়ক গাইছ, ৰাসত অগণন মানুহ হৈছে, মানে আপুনি গুণি শেষ কৰিব নোৱাৰে, ইমান মানুহ হৈছে আচৰিত। এই দেখা পাইছে আপোনালোকে কিমান মানুহ হৈছে, তাৰমানে আজিৰ দৰে মানুহ হয়েই নাই ৰাসত, ইমান মানুহ হৈছে, খোজ দিবৰ উপায় নাই। এটা কথাহে গাইছ, কষ্ট হ'লেও কিন্তু মানুহ হ'লে এনেকৈ ৰাসত মানে আহিয়ে ভাল লাগে, কিবা এটা মানে চায়ে ভাল লাগে। ঠেলা হেঁচা গল্টা গল্টিৰ মাজেদি হ'লেও কিবাকৈ আহি মেইন গেট পালোঁ, হৰি মন্দিৰৰ সন্মুখত। তো বলকচোন লাহে লাহে ভিতৰ দেখি যাব চেষ্টা কৰোঁ। যাবাতো উপায় নায়েই মানুহ ধৰি, ইমান মানুহ। তো বলক লাহে লাহে ভিতৰ দেখি যাওঁ। আৰু ভিতৰত দেখি সোমাই প্ৰথমতে আপোনালোকে এইদৰে ভগৱানৰ মূৰ্তিবিলাক দেখা পাব। ভগৱানৰ মূৰ্তিৰে আপোনালোকে আৰম্ভ কৰিব হৰি মন্দিৰৰ প্ৰথম ৰাস। মানুহৰ সমাগম দেখা পাইছে, বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহে নলবাৰীৰ ৰাস চাব আহিছে। মন্দিৰৰ ভিতৰত আহিয়ে অলপ মনটো ফ্ৰেছ লাগছে গাইছ। বলকচোন লাহে লাহে ভিতৰত দেখি আগুৱাই যাওঁ, আৰু বিভিন্ন ধৰণৰ বস্তু দেখা পাব। এয়া ডাইনেশ্বৰ ডিমাপুটি ওলাইছে। বলকচোন লাহে লাহে আগুৱাই যাই থাকোঁ, আৰু বিভিন্ন বস্তু দেখা পাব। ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকক। গাইছ দেখা পাইছে গুণু আৰু ধুনু হেবৰা হেবৰিকৈ খোজ কাঢ়িছে। ৰাসৰ আধা চয়ে হোৱা নাই, দৌৰে ভাগাৰ লাগিলে তাৰমানে। মানুহ কিন্তু হৈছে দিয়ক গাইছ, মানিব লগা মানুহ হৈছে আজি, মানে চবেই ছুটি পাইছি না।
এই গাইছ আপোনালোকক আৰু এটা ইণ্টাৰেষ্টিং বস্তু দেখাইছোঁ মানে ভগৱানৰ মূৰ্তিবিলাক এই ৰাসৰ ভিতৰত বাহিৰতো দেখা পালাকে সোমোৱাৰ লগে লগে আৰু ইয়াতে মানে বিভিন্ন ভগৱানৰ মূৰ্তি সজাই দিছে ধুনীয়াকৈ মানে চাই ভাল লাগে আপোনালোকক দেখাই আছোঁ ৰ'ব চাই থাককচোন ভিডিঅ'টো ৰাসৰ অন্যতম আকৰ্ষণীয় নিদৰ্শন হৈছে এই মূৰ্তিবিলাক এনে চাওকচোন কি ধুনীয়াকৈ সজাই দিছে বিভিন্ন মূৰ্তি দেখা পাব আপুনি কৃষ্ণ ভগৱান ব্ৰহ্মা দেখা পাইছে অসুৰক কেনেকৈ বধ কৰিছে কৃষ্ণ আৰু গোপিনীসকলৰ মিলনৰ সেয়াই দেখাইছে তো আহি ফাইনেলি আমি সেইখিনি জেগা আহি পালোঁ য'ত সকলো ভক্তই নিজৰ মনৰ আশা ভগৱানৰ আগত কৈ মানে সেৱা কৰা ঠাই তাৰ কথা কৈছোঁ গাইছ লওকচোন আমি অলপ সেৱা লওঁ লাহেকৈ সেৱাটো লৈ নিৰ্মালীখিনি লৈ বলক আগলৈ আগবাঢ়ি যাওঁ আৰু বহুত কিবা কিবি দেখাব লগা আছে আপোনালোক বহুত ইণ্টাৰেষ্টিং আছে ভিডিঅ'টো চাই থাকক আপোনালোকে দেখা পাব বহুত ধুনীয়া ধুনীয়া বস্তু আছে আপোনালোক দেখাই আছোঁ চাই থাকক স্কিপ নকৰিব দেখা পাইছে পুতনা ৰাক্ষসী মানে কিমান আৰ্টিফিচিয়েল ধৰণে বনাইছে চাওকচোন আপোনালোকে পুতনা ৰাক্ষসী তো মূৰ্তি চোৱা শেষ হোৱাৰ পিছত আমি লাহে লাহে ষ্টেজৰ ফালে আহিলোঁ মেইন ষ্টেজৰ ফালে আমাৰ গুণে লগ পালাক দুটা আলহী আমাৰ মামা আৰু মহা তাৰপিছত ভাবিলোঁ বোলে অলপ পেটটোৱে পূজা কৰোঁ তাৰ বাবে আহিলোঁ ইয়াত মানে এই ৰাসকলাত খিচাৰি খোৱা হৈছিল অলপ খিচাৰি খাই পেটটো পূজা কৰিলোঁ তাৰপিছতো কিবা কিবি খামে আগে অলপ মন্দিৰৰ বস্তু দি পেটটো পূজা কৰিলোঁ প্ৰথমতে গুণেও খিচাৰি খোৱাত ব্যস্ত আমাৰ বছেতো খিচাৰি খাব নোৱাৰে সেইকাৰণে ইয়াৰ গিলাচটো লৈয়ে খেলি আছে নহ'লে কি কৰিব সেনেকৈ টাইম পাছ কৰি আছে তো আমি ইয়াত অলপ মহাভোগ মানে খিচাৰি খাই পেটটো পূজা কৰি ল'লোঁ তাৰপিছত এতিয়া আৰু মেইন গেটৰ ফালে যাম মানে বাহিৰৰ ফালে যাম আৰু বিভিন্ন আৰু বজাৰ বহিছে না মেলা বজাৰ তাত দেখাম আপোনালোকক কি কি হৈ আছে তো দেখা পাইছে আপোনালোকে খিচাৰি খোৱা মানুহৰ ভিৰ কি মহা খাইছে না দিয়ক দিয়ক দেখা পাইছে কিমান ভিৰ লাগি আছে তো গাইছ তাৰপিছত আমি অলপ বাহিৰৰ ফালে ওলাই আহিলোঁ বজাৰ চজাৰ কৰিলোঁ যিহেতুকে চব সময়তে মানুহৰ ভিৰ গতিকে চব সময়তে ভিডিঅ' কৰাটো সম্ভৱো নহয় টাইম মিলি আপোনালোকক দেখাই আছোঁ চব বস্তুখিনি তাৰপিছত আপুনি আহিলোঁ একদম মেইন গেটৰ ফালে এয়া দেখা পাইছে ডিম্পু দাৰ দোকান ডিম্পু বৰুৱাৰ আৰু লগতে একেলগে কাষতে দিছে আপোনালোকৰ ব্লেক এণ্ড হোৱাইটৰ দোকান এইখন হৈছে ব্লেক এণ্ড হোৱাইটৰ দোকান তো হে গাইজ যোনে যোনে মানে নলবাৰীৰ ৰাস এতিয়ালৈকে চনাই কালি লাষ্ট দিন তো আহক ৰাস চাওক তো হে গাইজ মানুহ ঠেলা হেঁচাৰ মাজত দিলোঁ যিমান পাৰোঁ আপোনালোকক নলবাৰীৰ দেখালোঁ তো ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আকৌ আন এটা ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি বিদায় লৈছোঁ বাই বাই